নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল আছামিজ জ্যোতি অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আজি পালোহি আহি ঘৰ। আপোনালোকে চাই থাকক আজি কি কৰোঁ, মানে বহুত দিনৰ আহি আজি ঘৰ পাইছোঁহি। আমি ফুৰিবলৈ যাম অলপ দেৰি পিছত, চাই থাকক ভিডিঅ'টো। আমি এতিয়া ওচৰত ফুৰিয়ে ঘৰলৈ যাম আৰু মই ভণ্টি যাব। চাৰ্লি পোৱালিকেইটা, পোৱালি আছে 5টা। এজনী আছে চাৰ্লি, আমাৰ চাৰ্লি পোৱালি এইকেইটা 5টা। কিয় মৰম লগাই থাক চুকুলি মুকুলিকেইটা, আমাৰ চুকুলি মুকুলিকেইটা, চুকুলি মুকুলি এজনী চাৰ্লি। এতিয়া আমি গৈ আছোঁ খুৰীহঁতৰ ঘৰলৈ গৈ আছোঁ। এই দেখোন ইমান বোকাও, বহুত বাচি বাচি গৈছোঁ, মানে কাষতে যে দেখিছে ইয়াৰ নামঘৰ, আমাৰ গাঁৱৰ ফুলৰ নামঘৰ। তাৰপিছতে নামঘৰৰ কাষেদি এইটোৱে হৈছে আমাৰ খুৰী ঘৰ, মানে খুৰী ছোৱালীজনী তুলনি দিয়া। সেয়া আমি এনেই আহিছোঁ আৰু মই বহুত দিন অহা নাই, যেতিয়া মই পেহীৰ লগত আছিলোঁ সেয়া আহি পানি সিহঁতৰ ঘৰলৈ গৈছোঁ। তাৰপিছতে আমি চাউল বাচি আছোঁ, যিহেতু বিয়া পালেহিয়ে সেইকাৰণে আমি চাউল বাচি আছোঁ আৰু ধান আহিলে সেই বাচি আছোঁ। ভাল গান বিচাৰি থাক, ভাল গান। খালি এটা কথা হ'ল, বস্তা পৰা উলিয়াই পেলোৱা হৈছে যে এইটো বস্তা খালি হ'লে লাগি আছে। কি কৰিছা? পকৰি বনাইছে। কেনেকুৱানো এনে চাওঁচোন। নাই সিজা নাই সিজা ন, সিজিলে জানো? নাই সিজা। আয়ো, তোৰ নামটো কি কোৱা আকৌ?
নামটো কি ক'লে বাহ এয়া ৰান্ধনি হাই কওক হাই এনেকৈ কৈ দিয়ক এনেকৈ কওক হাই কওক অঁ হাই আমি এতিয়া খুৰী মই আহি গৈ আছিলোঁ মানে গৈ আছোঁ তাৰপিছতে লগত বহিলোঁ অলপ দেৰি তাৰপিছতে খুৰীয়ে চাহ আনিলে চাহ খালোঁ তাৰপিছতে আন্ধাৰ হ'ল কিন্তু এই তামোল বিয়াখন নাপালোঁ চাহ খাই পিনি আৰু তাৰপিছতে গুচি বিয়াৰ ঘৰৰ পৰা আহি পেটটো খুলিহি আৰু দুটামান কুন্দুলি মাছ টেঙা আৰু আলু আছিলে তাৰপিছতে লগতে কচু দালি এনেকৈ কুন্দুলি তাৰপিছতে টেঙা আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব